নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা আল্টিমেট ভিডিঅ' লৈ। আজি হ'ল মোৰ জন্মদিন, উপজা দিন, আৰু উপজা দিনৰ দিনা মই কি কৰিম ভাবি পোৱা নাই। তথাপিও কিবা এটা সৰু প্ৰয়াস, ব্যতিক্ৰমী প্ৰয়াস এটা কৰিব চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকে, গতিকে মোৰ লগত একেলগে কওক লেটছ ষ্টাৰ্ট। প্ৰথমতে আহিলোঁ উজান বজাৰৰ এখন মিঠাই দোকানত, কাৰণ ইয়াত কিছুমান বস্তু ল'ব লগা আছে। আহি পাইছোঁ, এতিয়া বস্তুখিনি পেকিং কৰি আছে আপোনালোকে। সেইখন দোকানত চিংৰা নাই তাৰমানে, সেইকাৰণে ইয়াৰ পৰা চিংৰা লৈ যাওঁ। চিংৰা লৈ যাই তাত পেকেটৰ লগত আৰু কিবা কিবি থাকিব, পেকেট কৰি আছে। সুন্দৰ চিংৰা এয়া পেকিং কৰি আছে দাদাই, পেকিং চলি আছে পিছফালে। তাৰপিছত পলাচত ইয়াতে আছে। এইখন দোকানত যোৱা দুবছৰমান আগতে ইয়াৰ পৰা নিছিলোঁ, তাতে দিয়াৰ কাৰণে এইখন দোকানত আকৌ ইয়াৰ পৰা আহিছোঁ। দুবছৰমান আগতে ইয়াত আহিছিলোঁ, তাকে যাতে ইয়াৰ পৰা পেকিং কৰি দিছিলোঁ। দোকান লকডাউনৰ পিছত কেনেকুৱা চলিছে? হা হা ভাল নহয়, কি কয় মানুহ কম নেকি? কেইটালৈকে বৰ্তমান পূৰা খোলে না? কেইটালৈকে খোলা থাকে ৰাতি? চাৰে 9টা। আপোনালোকৰ মিঠাবিলাক ক'ত বনায়? বঢ়িয়াতে বনায় নেকি? বঢ়িয়া বঢ়িয়া। আপোনাৰ দোকানখন নাম কি? হা আৰবি চুইটছ ন? এইখন ক'ত আছে? উজান বজাৰ ন? দাদাক পেকেট কেইটা কৰিব দি মই আহিলোঁ গুৱাহাটীৰ পবিত্ৰ উগ্ৰতাৰা দেৱালয়ত ভগৱানৰ আশীষ বিচাৰি। আহিছিলোঁ মই উগ্ৰতাৰা মন্দিৰত। আপোনালোকে জানে খুব সুন্দৰ এটি মন্দিৰ দেখাই আছোঁ চৌহদ। আকৌ কেমেৰা সন্মুখত আকৌ এবাৰ হেপী বাৰ্থডে কৈছোঁ। থেংক ইউ ছ' মাছ। আৰু এবাৰ কৈছোঁ, কালিতো উইচ কৰিছোঁ, আৰু এবাৰ কৈছোঁ কেমেৰাৰ সন্মুখত হেপী বাৰ্থডে। এনেকৈ তুমি আগুৱাই যোৱা, আৰু ভালকৈ থাকা তুমি জীৱনত। থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ। গতিকে এতিয়া সেৱা কৰা হ'ল মন্দিৰত অকণমান। শুক্লেশ্বৰত তাত যাম, তাত এটা সৰু প্ৰয়াস আৰু একেবাৰে ক্ষুদ্ৰ প্ৰয়াস এটা কৰিম। তাত থকা মানুহখিনিক কিবা অকণমান দিব চেষ্টা কৰিম। চ' ভগৱানৰ পিছতে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। আপোনালোকৰ আশীৰ্বাদ থাকিলে আৰু বেছি আগুৱাই যাব পাৰিম, আৰু বেছি ভাল কাম কৰিব চেষ্টা কৰিম, আৰু আশীৰ্বাদ থাকে আৰু বেছি উৎসাহ পাম। গতিকে আপোনালোকৰ আশীৰ্বাদ সদায় লাগিব, আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিম। এতিয়া আমাৰ পেকেট ৰেডি হৈ আছে। এয়া এইটো পেকেট ৰেডি হৈ আছে, ইয়াতে আছে পেকেটটো। এবাৰ দেখাই দিছোঁ আপোনালোকক। এনেকুৱা পেকেট, মিঠাই পেকেট কিবা কিবি আছে ইয়াতে। মিঠাইৰ লগতে বিস্কুট এক পেকেট দিম। বিস্কুটো আছে, এইবিলাক বিস্কুট, এই দুটা পলিথিন। ঠিক আছে, আমি তালৈকে এতিয়া গৈ থাকোঁ। থেংক ইউ ছ' মাছ। আপুনি ধুনীয়াকৈ পেকেট কৰি দিলে, তাৰ কাৰণে ধন্যবাদ। মোৰ এটা কথা বেয়া লাগিল যে মই মাস্ক লৈ যোৱা নাছিলোঁ। একচুৱেলি ভাবিছিলোঁ তেওঁলোকক কোনোবাই মাস্ক দিছে অলৰেডি, কিন্তু মাস্ক পৰিধান তেওঁলোকে কৰা নাছিল। মই কথা দিছোঁ আপোনালোকক, নেক্সট অতি সোনকালে তেওঁলোকক মাস্ক বিতৰণ কৰিম। মনটো বহুত বেছি ভাল লাগিছে, আৰু গোটেইখিনি মানুহ ধুনীয়াকৈ আতিছে। চ' এটা সৰু প্ৰয়াস। আপোনালোকে যাতে বহুতে ক'ব আৰু যে কেমেৰাৰ আগত কৰিছে, কিন্তু এইটো নহয় যে মোক যদি কোনোবাই দেখি আৰু কোনোবাই যদি কৰে। এটা ভাল কাম এখেতে যোনটো কৰিলে আজি তেখেতৰ জন্মদিনৰ দিনা, এখেতক চাই আৰু 10জনে আহক, ভাল কাম কৰক। সমাজত এনেকুৱা বহুত মানুহ আছে যোনে সহায় বিচাৰে। তাৰ পৰা মই আহিলোঁ। তাৰপিছত জন, পলাশ, বিকাশ, চন্দ্ৰাদিত্য ইহঁতে মোৰ কাৰণে বাৰ্থডে কেক এটা, ছাৰপ্ৰাইজ কেক এটা আনিলে। তাৰপিছৰখিনি চাওক।
লাভ ইউ খুলিয়ে দিছোঁ একেবাৰে খুলি দিয়া বঢ়িয়া ছাৰপ্ৰাইজ পাৰ্টি দিছে আৰু গিফ্টটো বুখন আমাৰ অতি মৰমৰ বঢ়িয়া বিকাশ বঢ়িয়া বঢ়িয়া আচ্ছা মজবুত খুব ধুনীয়া গিফ্ট এটা দিছে বহুত বেছি ভাল লাগিছে কালাৰটো খুব থেংক ইউ ছ' মাছ বাৰ্থডে উদযাপন কৰাৰ কোনো প্লেন নাছিলে কৰোণা চলি আছিলে সেইকাৰণে বেছি কৰা নাই কিন্তু আমাৰ জন বিকাশ অমল জ্যোতিষ্মান আমাৰ চন্দ্ৰাদিত্য বন্ধু আমাৰ পলাশ সিহঁতে কেক চেক লৈ আহিলে সেইকাৰণে কেক এটা কাটিলোঁ বাৰু এনে থেংক ইউ ছ' মাছ কোৱা এটা কথাই কম ভূষণ তুমি ইউটিউবৰ জগতত তুমি এটা বিৰাট ডাঙৰ পপুলাৰ ইউটিউবাৰ আশা কৰোঁ যে তুমি আৰু আগুৱাই যোৱা নট অনলি আছাম বাট ইন দ্য এণ্টায়াৰ ইণ্ডিয়া তুমি ফালি ছিঙি যোৱা আৰু লগতে অভিনয় জগতো তুমি ফালি যোৱা বহুত শুভেচ্ছা থাকিল আপোনাৰ বাৰ্থডে জন্মদিন আপুনি সদায় এনেকৈ আগুৱাই যাওক আৰু সকলোকে এণ্টাৰটেইনমেণ্ট কৰি যাওক ভূষণ মোৰ ভাল বন্ধু গুৱাহাটীত অহাৰ পৰাই তাক লগ পাইছোঁ বহুত সি সততা আৰু কষ্ট কৰি আজি এইখিনি পাইছেহি এয়া আপোনালোকৰ বাবে ইয়াৰ জন্মদিন উপলক্ষে তাৰ ভালটো বিচাৰিছোঁ তাৰ ভগৱানক জনাইছোঁ ভগৱানে তাৰ সকলো দিশৰ পৰা ভাল কৰক সুবিধি কৰক থেংক ইউ ছ' মাছ ভূষণ দা হেপী বাৰ্থডে থেংক ইউ ছ' মাছ মৰমৰ দাদা প্ৰথমে কেকটো খুৱাই লৈছোঁ ভূষণ দাক অলপ আৰু Thank you so much. আপোনাৰ যাতে মানে যিমানো সপোন আছে যি তোমালোক- মনৰ আশা আছে হয়। সকলো যাতে পূৰণ হয় গতিকে তাকে আশা কৰিছোঁ আজিৰ দিনটোত ইমান শুভ ক্ষণত আৰু তোমালোকক বহুত বেছি ধন্যবাদ মই একচুৱেলি উদযাপন কৰাৰ কোনো সেই নাছিলে এওঁলোকে কেক চেক লৈ আহিলে আমি এটা সৰু কিবা প্ৰয়াস কৰিছিলোঁ তাতে শুক্লেশ্বৰ ঘাটত হয়, হয়। তাৰ পৰা ইয়াতে জাষ্ট এওঁলোকে আহিলে এওঁলোকৰ এই মৰমৰ কাৰণে বহুত বহুত ধন্যবাদ সকলোকে বিকাশক গোটেই সকলোকে বিকাশ পলাশ চলাশ সকলোকে কিছুমান সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এটা কথা মই কওঁ যে বিকাশ এটা কথা কৈ দিওঁ যে বহুতে মোক বেয়া পাব পাৰ্টি পাৰ্টি নহয় পাৰ্টি নহয়। মোৰ পাৰ্টি দিয়া নাই তেওঁলোকে কেক লৈ আহিছে মোৰ কোনো পাৰ্টি দিয়া নাই পাৰ্টি দিলে সকলোকে মাতিলেহেঁতেন নহ'লে বহুতে বেয়া পালে এইটো জাষ্ট তেওঁলোকে ছাৰপ্ৰাইজ হেৰি কৰিছে চ' সেইটোৱে চ' থেংক ইউ ছ' মাছ সকলোকে আৰু আপোনালোক সকলোৰে আশীৰ্বাদ লাগিব আপোনালোকৰ আশীৰ্বাদ অবিহনে আমি একো আগবাঢ়িব নোৱাৰিম সেইকাৰণে আপোনালোকৰ আশীৰ্বাদ থাকিব দেখা কৰিছোঁ শেষত এটা কথা ক'ব বিচাৰিম যে আপোনালোকে মোক ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম টুইটাৰ হোৱাটছআপ ষ্টেটাছ ফেচবুক ষ্টেটাছ ইনষ্টাগ্ৰাম ষ্টেটাছ হওক বা ফোন কৰি ইমান বেছি মৰম ইমান বেছি শুভকামনা দিছে যে মোৰ কোনো ভাষা নাই সকলোকে ৰিপ্লাই কৰিব পৰা নাই তাৰ কাৰণে মোৰ বহুত বেছি দুখ লাগিছে কিন্তু আপোনালোকক সকলোকে মোৰ অন্তৰৰ গভীৰ কোণৰ পৰা বহুত বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ কাৰণে সদায় এনেকুৱাই ভাল কাম কৰি যাব চেষ্টা কৰিম আপোনালোকে সদায় মোক আশীৰ্বাদ কৰিব বহুত বহুত ধন্যবাদ লাভ ইউ